শিক্ষা গ্রহণ का মানে तो নহয় कोई डॉक्टर बनेगा कोई इंजीनियर बनेगा कोई बड़ा बड़ा वकील होगा समाज यही बात नहीं। शिक्षा का मतलब एक सुदृढ़ शिक्षक हमारा डिसिप्लिन सोसाइटी बनाना है। एक हम लोग जा रहा है एक डिसिप्लिन सोसाइटी बनाने के लिए जा रहा है। এখন কোন শিক্ষক সমাজ বনাবলৈ গৈ সেই কথাটো চিন্তা কৰিব। কোন শিক্ষক সমাজ বনাবলৈ যাওঁতে আমি প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব। ডক্টৰসকলে ভাল ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰসকলে ভাল ইঞ্জিনিয়াৰ হ'ব লাগিব, ভাল প্ৰফেচাৰ হ'ব লাগিব, ভাল খেতিয়কে ভাল হ'ব লাগিব, আৰু ভাল উদ্যোগীকে ভাল উদ্যোগী, ভাল ইণ্ডাষ্ট্ৰি ভাল ইণ্ডাষ্ট্ৰি হ'ব। পৰিপক্ক ডিচিপ্লিন যাক কয় ডিসিপ্লিন আৰু কেতিয়াকে হ'ব আমি এটা মন অল মানে ৱে আমি তাৰপিছত মন্থন কৰিব সমাজখন একতা কৰিব মন্থন কৰি আমি আচল ৱে মানুহৰ আচল ৱে কি এই বস্তু আমি বিচাৰ কৰিব লাগিব।